বিজ্ঞান প্ৰযুক্তি উন্নত হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ নতুন বস্তুৰ আৱিষ্কাৰ হৈছে নানা ধৰণৰ স্মাৰ্ট গেজেট উলিওৱা হৈছে আজি সেই স্মাৰ্ট গেজেট চাৰিবিধৰ কথা কম প্ৰথমটো হৈছে TESVOR ৰবো ভেকুৱাম X500 এটো এটা ভেকুৱাম ক্লিনাৰ ই আপোনাৰ ঘৰটো সাফ চিকুণ কৰি ৰখাত সহায় কৰে আপুনি যেতিয়া এই ভেকুৱাম ক্লিনাৰটো সাফা কৰিবলৈ ক'ব নিজে চাৰ্জাৰ ষ্টেচনৰ পৰা গুছি আহি আপোনাৰ ফ্লোৰখন সাফা কৰি পিছত নিজে গৈ চাৰ্জাৰ ষ্টেচনত আৰু আকৌ লাগি থাকিব কিয়নো ইয়াত এলেক্সা ভয়েস কন্ট্ৰোলাৰ আছে ৰুমৰ কোণাবোৰৰ লগতে ই টেবুলৰ বা বিছনাৰ তল সকলোতে গৈ সাফা কৰি আহিব পাৰে ভেকুৱাম ক্লিনাৰটো আপুনি মোবাইলেৰে কন্ট্ৰোল কৰিব পাৰে ৰুমৰ কোনখিনি ঠাই সাফা হ'ল আপুনি মোবাইলৰ স্ক্ৰিনতে চাব পাৰিব ইয়াত এন্টি ড্ৰপ সেন্সৰ আছে যাৰ ফলত ই অখঠাইৰ পৰা তলত পৰি নাযায় আৰু ইয়াৰ দুয়োফালে দুটা সেন্সৰ আছে যাৰ ফলত ই নিজকে বেলেগ বস্তুৰ পৰা খুন্দা খোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে ক্লিন হোৱাৰ পিছত ই নিজে গৈ চাৰ্জিং ষ্টেচনত চাৰ্জ হৈ থাকিব Number 2 MOTO S ring এইটো এটা আঙুঠি কিন্তু এই আঙুঠিটো আপুনি মোবাইলৰ লগত কানেকচন কৰি ল'ব পাৰিব মোবাইলৰ লগত কানেক্ট কৰি লোৱাৰ পিছত আপোনাৰ সোশ্যাল মিডিয়া বা আন যিকোনো নটিফিকেশনসমূহ আপুনি আঙুঠিটোতে চাব পাৰিব লগতে এই আঙুঠিটো ওয়াটাৰপ্ৰুফ হয় এইটো আপোনাৰ পানীত পৰিলে একো নহয় আৰু ইয়াত ঘড়ীৰ নিচিনাকৈ ওৱান টাইম বেটাৰী থাকে বেটাৰীটো ইউজ হোৱাৰ পিছত আপুনি বেটাৰীটো চেঞ্জ কৰি ল'ব পাৰে বিজনেছ মিটিং নাইবা প্ৰাইভেট মিটিংত যদি আপুনি থাকে আৰু আপোনালৈ যদি কল আহে তেতিয়া হলে আঙুঠিটো ভাইব্ৰেট হৈ উঠিব আপোনাৰ প্ৰাইভেট কলসমূহ ইয়াৰ সহায়ত ৰিসিভ কৰিব পাৰিব বা গম পাব আপোনাৰ প্ৰাইভেট কল আহিছে নাম্বাৰ 3 5 সেকেন্ড ফিক্স এটো এটা এনেকুৱা গেজেট যাৰ সহায়ত আপুনি প্লাষ্টিক বা গ্লাছৰ যিকোনো ভঙা চিঙা বস্তু আপুনি জৰা লগাব পাৰিব দেখাত কলমৰ নিচিনা ইয়াৰ আগফালে সুপাৰ পাৱাৰফুল প্লাষ্টিক গ্লু ওলাই আৰু পিছফালে ইয়াৰ এটা লাইট আছে সুপাৰ পাৱাৰফুল প্লাষ্টিক গ্লুখিনি দি তাৰ পিছফালে থকা লাইটটোৰে ইয়াৰ ওপৰত 5 সেকেন্ড সময় লাইটটো দিলে ইয়াৰ আঠাটো লাগি যায় অৰ্থাৎ যিকোনো ভঙা বস্তু আপোনাৰ জৰা লাগি যাব 5 সেকেন্ড ফিক্সৰ সহায়ত প্লাষ্টিক হ্যান্ডেল যিকোনো পুতলাৰ ভঙা অংশ আঙুঠিৰ ভঙা অংশ আদি সকলো আপুনি জৰা লগাব পাৰিব 5 সেকেন্ড ফিক্সটো ভঙা সিঙা জৰা লগাত অতি সহজে ব্যৱহাৰ কৰিব পাৰি নাম্বাৰ 4 SEGWAY মিনি প্ৰো এইখন আপুনি স্মাৰ্টফোনৰ সহায়ত কন্ট্ৰোল কৰিব পাৰে আপুনি ইয়াৰ লোকেশন সকলো ইয়াত স্মাৰ্টফোনৰ সহায়তে আপুনি জানিব পাৰিব এইখন ইলেক্ট্ৰিক আৰু ইয়াত ব্লুটুথ কানেকচনো আছে এইখনত উঠি লোৱাৰ পিছত এইখন আপুনি বডি ল্যাঙ্গুৱেজৰ সহায়ত কন্ট্ৰোল কৰিব পাৰিব সোঁফালে গলে এইখন সোঁফালে ঘূৰিব বাওঁফালে গলে বাওঁফালে ঘূৰিব আৰু আগফালে গলে ইয়াৰ পিকআপ বাঢ়ি যাব ইয়াত স্পীড লিমিট কন্ট্ৰোল আছে আপুনি স্পীড লিমিট কন্ট্ৰোলত থৈ দিব পাৰে সিলেক্ট কৰি ফেক্টৰিয়েল লাৰ্জ এৰিয়াত ইয়াক ব্যৱহাৰ কৰিব পাৰি ফেক্টৰিকেল লাৰ্জ এৰিয়াত ইয়াক চলাফিৰা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি ইয়াক মোবাইলৰ সহায়ত লক কৰি থব পাৰি ইয়াত লক সিস্টেম আছে আপুনি লক কৰি এইখন থৈ দিব পাৰে